Hi guys, welcome back to my YouTube channel. আজি আকৌ আপোনালোকলৈ এটা নতুন ৰেচিপি লৈ আহিছো। আশা কৰিছো আপোনালোক সকলোৱে প্ৰথমৰ পৰা শেষলৈ ৰেচিপিটো চাব। এয়া দেখিছে? এয়া মজভাল টেঙা, এনেকুৱা মজভাল টেঙা হয়। এই টেঙাৰ আঞ্জাৰে মই আজি পাবদা মাছৰ আঞ্জাটো হোৱা কৰি এটা বহুত লাগি আছিল, কিন্তু অতি মাত্ৰা গৰম দিছে। বহুত গৰম দিয়াৰ বাবে তেনেকৈ মৰি গৈছে। এয়া দেখিছে? এনেকৈ লাগি আছে। পাতকেইটা ছিঙি লওঁ। এয়া হৈছে তেজভাল টেঙা। কেৰাহীত দিয়াৰ লগে লগে গলি যাব। মই গোটেইখিনি বেছি নাই, যিখিনি পাওঁ তেনেকৈ ছিঙি লওঁ। পাতকেইটা বহুত ডাঙৰ ডাঙৰ হয়। এয়া দেখিলে তেজভাল টেঙাখিনি এইখিনি ছিঙি ল'লোঁ। হৈ যায় মজভাল পাতকেইটা মই ছিঙি আনিছোঁ। দেখিছে ঘৰৰে হয়। ছিঙি আনি এনেকৈ মই ভালকৈ ধুই লৈ পানী টানি তিয়াই থৈ দিছোঁ। মাছকেইটা মই কাটি কুটি ভালকৈ ধুই লৈছোঁ। এতিয়া আহি গৰম হৈ গৈছে। মই এতিয়া মাছখিনি ভাজি ল'ম। এয়া দেখিছে মাছখিনি মই ৰঙা ৰঙাকৈ ভাজি লৈছোঁ। এয়া ভাজি আছোঁ। দেখিছে? এয়া দেখিছে মাছখিনি মোৰ ভজা হৈ গৈছে। মই নামাই লৈছোঁ। কেৰাহী গৰম হৈ গৈছে। তেল আছে, বেছি তেল দিব নালাগে, কাৰণ কি পাতৰ আঞ্জা হয়, টেঙা পাতৰ আঞ্জা। ইয়াতে জলকীয়া মই ফালি তেলত দি দিছোঁ আৰু এয়া কালি জিৰা দিছোঁ। এতিয়া মই ইয়াতে টেঙা পাতখিনি দি দিছোঁ। খাব আপোনালোকে টেঙা পাতখিনি গলি যাব। নিমখ নিদিওঁতে ধুনীয়াকৈ গলি যাব। দেখিছে পাতখিনি একেবাৰে গলি গ'ল। নাই মই নিমখ দিছোঁ, নাই হালধি গুড়ি দিছোঁ, মই একোৱেই দিয়া নাই। নিজে নিজে এনেকৈ গোটেই গলি পমি গৈছে। ইয়াতে মই এতিয়া মছলা দি দিছোঁ। এয়া মই নিমখ দিছোঁ। নিমখ অকণমানকৈ দিম, বেছি নিদিওঁ, কাৰণ মাছ ভাজোঁতে নিমখ দিওঁ। এয়া হালধি গুড়ি আৰু এয়া জিৰা গুড়ি, আৰু অইন একো দিব নালাগে। ভাজি লওঁ। ভাজি লৈ অকণমান পানী দি দিম। পানী দিয়াৰ পিছত উতল আহিছে। মই ইয়াতে এটা এটাকৈ মাছকেইটা ইয়াতে দি দিম। এয়া এনেকৈ এৰি দিছোঁ মাছখিনি। আঞ্জাখনত দি দিছোঁ। অকণমান উতল আহিলে মই নমাই লওঁ। উতলি আহিছে, মাছখিনিও নৰম হৈ গৈছে। আপোনালোকে ইচ্ছা কৰিলে গোটা ৰাখিব পাৰে বা পনীয়াও নমাই দিব পাৰে। মই অকণমান আৰু উতলাই লওঁ, লৈ কেনে মই নামাই। এয়া টেঙা পাতৰ পাবদা মাছৰ জোল হৈ গৈছে। মই নামাই লৈছোঁ। আশা কৰিছোঁ আমাৰ পাকঘৰ চেনেলৰ আজি পাবদা টেঙাৰ ৰেচিপিটো চাই সকলোৱে ভাল পাব, সকলোৱে আঁকোৱালি ল'ব। লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ।